ঘৰৰ ভেটিটো এনে পৰি থকাতকৈ ভাবিলোঁ কেইটামান কিবা কিবি গুটি লগাই দিওঁ। এইটো মাছ মিলন লগাইছিলোঁ। মাছ মিলনটো আমাৰ বামি নিচিনা হয় খাব, আৰু এইটো মই এবাৰ প্ৰথম গুটি এনেকুৱাকৈ লগাইছিলোঁ। তাৰপিছত এয়া ডাঙৰকৈ এটা লাগিছে, আৰু এইটো মই এনেকুৱাকৈ লগাৰ পিছত আৰু এইপিনে এটা সৰু চাই লাগিছে। এইটোও এনেকুৱাতে পকিব চাগে, এই ফলটো পকিলেহে খাব পাৰি। আৰু এইপিনে তিতা কেৰেলা লগাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই গম পায়, মই এনেকুৱা ভিডিঅ'বিলাক দি থাকোঁ। আৰু এইপিনে ভাতকেৰেলা লাগিছে, ভাতকেৰেলা কেইটা মই ছিঙি ল'ম। তাৰপিছত এয়া গোটেইখিনি ঘৰৰ ভেটিটোতে লগাইছোঁ, ধুনীয়াকৈ লাগিছে। আৰু ভাতকেৰেলা কেইটা মই ধুনীয়াকৈ ছিঙি ল'লোঁ। আপোনালোকে এনেকুৱা যদি ৰন্ধা বঢ়া আৰু গাৰ্ডেনিঙৰ লগত জড়িত ভিডিঅ' চাই ভাল পায়, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ফেচবুকত চাই আছোঁ যদি প্ৰফাইলটো ফ'ল' কৰি থৈ দিব। এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবৰ বাবে ধন্যবাদ।